হেল্ল' নমস্কাৰ সকলোকে। মই ধৰিত্ৰীক মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ডিউটিৰ পৰা আৰম্ভ কৰিলোঁ, কাৰণ মই ডিউটিৰ পৰা ওলাই গৈ এটা বস্তু ল'ম। বস্তু মানে কি আৰু সম্পত্তি বুলিয়ে ক'ব পাৰে, কাৰণ আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ কাৰণে সেইটো এটা সম্পত্তিয়ে হয়। বাৰু আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। মোৰ সম্পত্তিটো হৈছে এইটো, মানে মোবাইলটো। মোৰ আগৰ মোবাইলটো হঠাৎ পৰি ভাঙি গ'ল আৰু সেইবাবে এইটো হঠাৎ ল'ব লগা হ'ল। মোবাইলটো কেনেকুৱা কি জনাবচোন। মোৰ মোবাইলটো হৈছে অ'প্প' A79। যদি আপোনালোকে কোনোবাই চলাই আছে, কেনেকুৱা পাইছে, কেনেকুৱা কি জনাব বুলি আশা কৰিলোঁ। নতুন মোবাইল হাতত লৈ মই আহি ঘৰ পাই গ'লোহি, আৰু ঘৰত আহি দেখিলোঁ বা ভিনদেউ আৰু দেহা আহিছে। মই যে তাৰ কাৰণে কিবা এটা লৈ আহিছোঁ, সি সেইটো গম পাইছে আৰু সেইবাবে সি হাত মেলিছে, দেখিছেনে। আৰু এয়া হৈছে বাই ভনী মৰম। আচলতে কি হ'ল মানে, তাই মূৰ বিষাই আছে বুলি ক'লে। মই বোলো দিয়া তেল অকণ দি মাছাজ কৰি দিওঁ, অলপ ভাল পাবা। কাইলৈ আমাৰ ঘৰত এটা নিয়ম আছে, সেইবাবে মায়ে গোটেই বস্তুবোৰ উলিয়াই ধুই মেলি থৈছে। এয়া শৰাই বাতি যিমান লাগে আৰু এয়া বজাৰ কৰি আনি থোৱা আছে। বজাৰ, শৰাই বজাৰ, পাচলি বজাৰ সকলোবোৰে আছে। আৰু এয়া হৈছে 5 দিনৰ ভিডিঅ'। মই গা পা ধুই ৰেডি হৈ গ'লোঁ, আৰু এজন দুজনকৈ ভকতো আহিছে। শৰাইৰ কাৰণে বস্তু যোগাৰ কৰি থকা হৈছে। এইফালে নাৰিকল কাটি আছে। দেহাই সোনকালে সাৰ পাই কাকো শুবলৈ নিদি সি এতিয়া দিনত নাক বজাই শুই আছে, এনেকুৱা। আৰু এইফালে শৰাই সজাই থকা হৈছে ভকতে। এনেধৰণে এই ভগৱন্তৰ গুণানুচৰিত্ৰণ কৰিব লাগে, গাত শক্তি দি ভক্তি প্ৰাপ্ত কৰিব লাগে। পাঠকে মনৰ বাঞ্ছিত আৰু এইফালে আমি বা আৰু মই দুইজনীয়ে লুচি পুৰি বনোৱাত পূৰা লাগি গৈছোঁ। মই বেলি আছোঁ, বায়ে পুৰি আছে। এয়া মই বেলি থৈ যোৱা ৰুটি, আৰু এইফালে বায়ে পুৰি আছে, মই দেখাম। আৰু এয়া বা আৰু মা, বায়ে পোৱা পুৰি বনাই আছে। চকলেট চোৱা। এইটো চকলেট, এইটো আমাৰ চকলেট, এয়া হৈছে বনাই থৈ যোৱা পুৰি। বনাই থৈ গৈছোঁ আৰু ফাইনেলি হৈ গ'ল আমাৰ সকলো কাম শেষ। এতিয়া এইফালে ভকতে খাই আছে। আমি যিহেতু আহোম মানুহ, আৰু আহোম মানুহৰ সকাম কেনেকুৱা হয় চাগে আপোনালোকে জানেই, মই নক'লেও হ'ব। আমাৰ যিহেতু গোটেইবোৰে সকামত কাম কৰি ভাগৰ লাগিছে, সেইকাৰণে আমাক দেহাই আজি ভাত বনাই খুৱাইছে। চাওকচোন, এনেকৈ বাৰু আপোনালোকে চব্জি বনাই নাই, বা আপোনালোকৰ ঘৰত এনেকুৱা ৰান্ধনি আছে নাই বা কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।